গাইজ কি খবৰ আপোনালোকৰ ভালে আছে মই ভালে আছোঁ আজি ভিডিঅ'টো সকলোকে স্বাগতম কৰোঁ ৱেলকাম বেক টু এম কে জেণ্টো ব্লগ তো ৰাতিপুৱাৰ পৰা উঠিছোঁ তেতিয়াহ'লে ব্ৰাছ পাত লৈ এফালে আছোঁ কালি এটা বহুত ডাঙৰ ঘটনা হৈছে গাইজ বহুত ডাঙৰ ঘটনা আছে কিয় কৰা আহিলে গাইজ মই মুখ চুখ ধুই মই ফ্ৰী আছোঁ পেলাই আপোনালোকক লগ পাই আছোঁ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই তো সেইটো কাৰণে আৰম্ভ কৰি ল'লোঁ আৰু আৰম্ভ কৰিলোঁ জোখ পাৰিলে যি হৈ দেখোঁ শান্তি নহয় আছে চাহ মুখ চুখ ধুই লওঁ কিবা খাই লৈ লগ পাই আছোঁ চাহ তাহ খাই আহিলোঁ চাহ তাহ খাই এতিয়া বৰ্তমান মাল বুকল খাই আছোঁ হা দেউতাটো এইফাল দি গেল দেউতা এইফাল দি গেল তই এইফাল দিয়া দেউতা এইফাল দি যা আৰু ডাঙৰ ঘটনাটোৰ কথা হ'ল তো মোৰ দোকানটো তাৰমানে কান্দ হৈছে কি কান্দ মই কৈ আছোঁ এতিয়া হৈ দি আছোঁ আৰু কথাটো কৈ আছোঁ এডাল তাত দেখিছি নে এডাল মই লাইট টানছোঁ এই মন্দিৰৰ পৰা লাইট সেইফালৰ পৰা টানছোঁ এইটো হলডাৰ আগতে আছিল ইয়াতে এইখিনিত আছিল থাকোঁতে এই হলডাৰটো মই কালি লগৈছোঁ আনি নতুনকৈ হলডাৰটো লগে এই হলডাৰটো আছিল ইয়াতেই কি কৰিছে কোনোবা সেই মানুহ নে চলি ক'ব নোৱাৰোঁ শুনি ইয়াৰ পৰা কাটি লৈ গৈছে ইমানমান তাৰ কাটি লৈ গৈছে ইয়াৰ পৰা হলডাৰটোৰ পৰা ইমানমান হা এইগিলা কাম কৰে নে কোনোবাই এইগিলাৰ কাৰণে জন্ম দিছে চোৰ কৰা সাধাৰণ হলডাৰ তহঁতে চোৰ কৰা হা যদি ভিডিঅ'টো চাই আছে কেনে লাজ পাবি তই লাজ নোহোৱা চালা আৰু একবাৰ আগতে নিছি গাইছ আৰু একবাৰ আগতে নিছি আগতো ইয়াতেই আছিল কিন্তু এই তোৰ বিয়া যে আছিল বিয়াৰ সেইফালে থকা বিয়া সেই চলি থকাতই এফালে ভাৰত দিনে বৰষুণো দি আছিল অলপ অলপ বৰষুণ দি থকাতই ৰাতি কোনোবা লৈ গৈছিল এইটো এইবাৰ কটৰি দি কাটে এৰ পৰা কমো এই ইমান নাম তাৰ লৈ গৈছে কি ক'ম আৰু গাইছ তো আৰু দোকানত বস্তু নাই বস্তু আনিব গৈছে এনে বহি আছোঁ বৰ্তমান কথাটো মানে চবকে কৈছোঁ গাঁৱত যোনখিনি মানুহ গম পাইছে মানে মই নিজে গম পাইছোঁ কথা সেইটোৱে ঘৰত পৰি তোক এনেকেই বজাম মই তো যোনদিনে এই হলদে চোৰ মই যোনদিনে পাম চালা চুলি তুলি ফুৰাই দি মই চোন ঘূৰি কিবা আঁকি দিম মই হলদিয়াটো নেৰা হা এটা হলদিয়াৰা 20 টকা সেইটোও কাটি লৈ যায় ইমান দা মানুহ দোকানখন দিছোঁ কিবা কৰি চলিছোঁ সেইটোও দা নে হ'ল ইমান লোভ নে 20 টকা তাৰ কাৰণে হলদিয়াৰটো কাটি লৈ যায় মই চোৰ বহুত প্ৰকাৰত দেখিলোঁ কিন্তু হলদিয়াৰ চোৰৰ নিচিনা চোৰ নাপালোঁ এক ফুটাৰ এতিয়া হলদিয়াৰটো চোৰ কৰি লৈ যোৱা কি মাইণ্ডৰ মানুহ তই আৰু একবাৰ নিচা তই আগতে তোক মই জানলে আৰু চোৰাত লগাই ফেলো গুবিয়াম মই যোনদিনে তোক লাগ পাম নেক্সট টাইম যদি গম পাওঁ কিবা কাৰণে দেখা পালি তইতো গলডেনত পাক মাৰি মোক বেছি দেখিছে না ফাৰ্ষ্ট এনেকৈ নাহিব আৰু ঘূৰি নাহিব তোৰ গলটো এনেকৈ দি আৰু এনেকৈ দি তো গাইছ মই গা চা ধুলোঁ গা চা ধুই আহি কিবা এটা খাব ইচ্ছা যায় তো সেইটো কাৰণে ৰুটি দিছে এয়া ৰুটি আলু ভাজি আচাৰ পিঁয়াজ এয়া ৰুটি তো ৰুটিটো খাই লওঁ ধুনীয়াকৈ গৰম আছে ঘণ্টাই পুচি ৰুটি খাওঁ ৰুটিটো খাই লগ পাই আছোঁ দে হ'ব না বেয়া নাপাবি আৰু খাওঁ দে মই শুই আছোঁ ৰাতি শুই আছোঁ তো ৰুটি চুটি খালোঁ মই চুটি খা নাই ৰুটি খাইছোঁ অকল ভাল লাগিল খাই তো কাঢ়ি চাঢ়ি থৈ আছোঁ তো আৰু এটা ঘটনা আছে ৰাতি দোকানখন বন্ধ কৰা টাইমত ক'ৰ পৰা এটা বল্লো আছে সেন্দুৰীয়া বল্লো তাক পুৰিব নোহোৱাকৈ দিছে এতিয়া নাই খাচি নে দোকানখন ক'ত কামৰি জানা নে এইখিনিত দেখা পাইছে না নাইবা ভালকৈ এইখিনিত ইয়াতে এইখিনিত দিছে গলৰ এইখিনিত ওৰা ৰাতি খুব টোপনি মাৰিব পৰা নাই তাতে ঘুমবা নাই ওৰা ৰাতি মই তাত থাকি বুজিছে ওৰা ৰাতি ঘুমবা নাই মই তাক কি কৰিছে জানা এই মাছ আনতে তাতে ভিডিঅ'টো যে দেখিছিল এই পংকজ তাক পুৰি ফেলছিল আইতাৰ মাৰি পাছত পুৰি চাই কৰি ফেলছোঁ তাক
তই কেনাই বিহাই এতিয়ানো হাতখন বিষি আছে কিন্তু তথাপি মই এখন হাতেৰে এইবাৰ এই ক্লিপটো ল'লোঁ তো বহুত বিখিছি গৈছে ময়ো ঘঁহি দিছোঁ লাষ্টত উপায় নাপায় ময়ো ঘঁহি দিছোঁ কি কৰিবি আৰু ময়ো ঘঁহি দিবই লাগিব বিষাই আছে গাড়ী চলাবলৈ তাৰপিছত ৰুটি খালোঁ দে মই ভাল লাগিল ৰুটি খাই পানী খাম বিহুটো বৰ বেলেগ বিহ দেই উৰা ৰাতি মোক খুম্বা দিয়া নাই কিন্তু শান্তিত কেনাই বিহ আৰু চব জেগা ঠাণ্ডা পৰি আছে ফেনখন দিয়ে এইখিনি জেগা গৰম এই স্বভাৱটোৰ বললোঁ সেইকাৰণে পুৰি দিছোঁ নে বাচা একেদিনে তাত দহা চহা একদম ফুচ ফুচ খেদাই ফেলছোঁ যা এই ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থ'বা আৰু ঘণ্টা বন্ধ থাকিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি কোনোবা নতুনকৈ চাই আছা ছাবস্ক্ৰাইব কৰি থাকোঁতো যাব নালাগে আৰু বৰষুণ আছে দেখি নাই সেইগিলা 1.5 ঘণ্টামান হ'ল বৰষুণ মাৰি আছে তই নাই যা আৰু আহিব যা কাম নোহোৱা আছে সিহঁতৰো গাইছ তো নেক্সট ব্লগত আজি ভিডিঅ'টো এনেকৈ দিলোঁ তো চাই থাক লাইক কৰ কমেণ্ট কৰ ছাবস্ক্ৰাইব কৰ তেনেকৈ চাই থাক বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ